মানৱ শৰীৰৰ বিভিন্ন অংগৰ নাম মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ নাম জানো আহা যেনে প্ৰথমতে আছে চুলি কোনখিনি এইখিনি কলা এইখিনি হৈছে চুলি আৰু এয়া হৈছে কপাল কোনখন এইখন যে মুকলিকে এইখন হৈছে কপাল আৰু চকু কোনকিটা চকু হৈছে দুটা এটা দুটা এই দুটা হৈছে চকু আৰু এই দুডাল হৈছে চেলাউৰি চকু পদ আছে এই দুডাল হৈছে চেলাউৰি আৰু কাণ কেখন দুখন এইখন এখন কাণ আৰু এইফালে এইখন এখন কাণ দেখিলা কাণ আৰু নাক হৈছে কেইটা নাক হৈছে এটা এইটো হৈছে নাক এইটো হৈছে নাক মাজত এইটো নাক আৰু এয়া হৈছে উঠ কোনটো এইটো উঠ আৰু ডিঙি কোনটো ডিঙি হৈছে এইটো ডিঙি আৰু কান্ধ কোনটো হৈছে এইখন হৈছে কান্ধ বাহু হৈছে কোনটো এইডোখৰ পৰা এইডোখৰলৈকে এইখন বাহু বুলি কয় বাহু বুকু কোনখন এইখন হৈছে বুকু এইখন বুকু আৰু এইফালে এইডোখৰক কয় কান্ধ এইটো কান্ধ পেট কোনটো এইটো পেট এইটো হৈছে মানুহৰ পেটটো কঁকাল কোনধক কয় এইডোখৰ পুনৰ বেকফালে এইডোখৰ কঁকাল বুলি কয় এইডোখৰ পৰা আঙুলি হাতৰ আঙুলি কোনকেইটা এইকেইটা হাতৰ আঙুলি আৰু হাত কোনখন হাত হৈছে এইখন এই গোটেইখন এখন হাত এয়া হাত লিখা আছে আৰু ভৰি কোনটো হৈছে এইডোখৰ পৰা এইটো গোটেইটো ভৰি বুলি কয় ভৰি আৰু ভৰি আঙুলি কোনকেইটা এইকেইটা ভৰি আঙুলি দেখিছেনে এইবোৰ ভৰি আঙুলি চোৱা ভৰিত আছে ভৰিৰ পতা কোনখন এইখন এই তলফালে এখন ভৰি পতা এইডোখৰ পৰা এইডোখৰ কয় আৰু আঁঠু কোনটো এইকেইটা এই দুটা আঁঠু মানুহৰ এই দুটা আঁঠু আৰু দাঁত কোনকেইটাক কয় দাঁত হৈছে এইকেইটা বগা এইবিলাক দাঁত দেখিছেনে এইবিলাক দাঁত আৰু এইখন জিভা ভিতৰত এখন জিভা আৰু এখন গোটেইখন মুখখন যদি ভাল পালা মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা